ডুমডুমাৰ হিলিকা চাহ বাগিচাত চিকিৎসাৰ অবিহনে মহিলা শ্ৰমিকৰ মৃত্যু। ডুমডুমাৰ হিলিকা চাহ বাগিচাত এক কৰুণ ঘটনা সংঘটিত হৈছে। জানিবলৈ পোৱা মতে অঞ্জলি কৰ্মকাৰ নামৰ মহিলা শ্ৰমিক এগৰাকীয়ে শুকুৰবাৰে পুৱা 10 বজাত বাগিচাত কৰ্মৰত অৱস্থাত অসুস্থ হৈ পৰে আৰু বাগিচাতে থকা কৰ্মচাৰী এগৰাকীক বিষয়টো অৱগত কৰে। পৰৱৰ্তী সময়ত বাগিচা চিকিৎসালয়ত মহিলা শ্ৰমিকগৰাকীৰ বাবে এম্বুলেন্স বিচাৰি খবৰ দিয়া হয় যদিও অভিযোগ উঠামতে আবেলি 3 বজালৈকে এম্বুলেন্সৰ ব্যৱস্থা কৰা নহল, যাৰ ফলত ব্যক্তিগত বাহনত মহিলা শ্ৰমিকগৰাকীক বাগিচাৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। যদিও ইতিমধ্যে স্বাস্থ্যৰ অধিক অৱনতি ঘটাত শ্ৰমিকগৰাকীয়ে মৃত্যুক আঁকোৱালি লয়। এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে বাগিচাৰ শ্ৰমিকে আজি বাগিচা কাৰ্যালয় ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। পৰৱৰ্তী সময়ত অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু আদিবাসী ছাত্ৰ সন্থা ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ উচিত তদন্তৰ দাবী কৰাৰ লগতে মৃতকৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবী তুলি বাগিচা কৰ্তৃপক্ষক এক স্মাৰক পত্ৰ প্ৰদান কৰে। অঞ্জলি কৰ্মকাৰ কৰ্মৰত অৱস্থাত অসুস্থ হয় আৰু তেওঁ মেডিকেল কৰ্তৃপক্ষক এই শ্ৰদ্ধাযোগে জনোৱা হৈছিল। যিজন কৰ্মচাৰী থাকে তেওঁ জনোৱা হৈছিল, কিন্তু মেডিকেল কৰ্তৃপক্ষৰ একমাত্ৰ গাফিলতিৰ কাৰণে এম্বুলেন্স নপঠালে আৰু কোনো ধৰণৰ চিকিৎসাৰ ব্যৱস্থা নকৰাৰ কাৰণে 3টা বজালৈকে ঘৰতে পৰি থাকিল আৰু মানুহজনে যেতিয়া গম পায় তেওঁ মানুহজনে গাড়ী লৈ মেডিকেললৈ লৈ গৈছিলে। সেই চিকিৎসাধীন অৱস্থাতে কৰুণ মৃত্যুক ভৰ্তি ল'ব হয়। অত্যন্ত দুখজনক বিষয় আৰু এনেধৰণৰ ঘটনাক আমি অসম জনজাতি ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু প্ৰত্যেকটা চাহ বাগিচাক, অকল হিলকা চাহ বাগিচাই নহয়, প্ৰত্যেকটা চাহ বাগিচাক আমি সকীয়াই দিছোঁ যে আমাৰ চাহ শ্ৰমিকৰ স্বাস্থ্যৰ ক্ষেত্ৰত, চিকিৎসাৰ ক্ষেত্ৰত কোনো ধৰণৰ তেওঁলোকে গাফিলতি নকৰে, অন্যথা অসম জনজাতি ছাত্ৰ সন্থা শান্ত হৈ নাথাকিব আৰু তেওঁলোকে যদি অনাগত দিনত এনেধৰণৰ ঘটনা হয় তেন্তে উত্তপ্ত পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। আৰু দ্বিতীয়তে আমাৰ ভণ্টিজনী যিজনী কৰুণ মৃত্যুক সাৱটি লৈছে, তেওঁৰ যি প্ৰাপ্য আছে, লেবাৰ এক্টৰ মতে যি প্ৰাপ্য আছে সম্পূৰ্ণ পাব লাগে আৰু তেওঁক আমি দেখিব পাইছোঁ কণমানি শিশু, এটা হাতমহীয়া শিশু আছে। পৰৱৰ্তী যি চিকিৎসা হওক, শিক্ষা হওক, প্ৰত্যেকটা ব্যৱস্থা যাতে আমাৰ মেনেজাৰ বা বাগিচা কৰ্তৃপক্ষই গ্ৰহণ কৰিব লাগিব। আৰু আমি আমাৰ এইখন বাগিচাত অকল এখনহে আমি এম্বুলেন্স দেখা পাইছোঁ, গতিকে আন এখন এম্বুলেন্স ইয়াৰ অত্যন্ত প্ৰয়োজন হৈছে। আমাৰ 1-2 দিনৰ ভিতৰত আন এখন এম্বুলেন্স আমাৰ ইয়াত লাগিবই আৰু আমাৰ দুখীয়া পৰিয়ালক যি সাহায্য পাব লাগে আমি দাবীৰে তেওঁলোকক জনাইছোঁ। আৰু প্ৰথমতে তেওঁলোকৰ ঘৰৰ যি স্বামী আছে অতি সোনকালে তেওঁক এখন আস্থায়ী চাকৰি বাগিচা কৰ্তৃপক্ষই দিব লাগিব, আমি স্মাৰক পত্ৰৰে তেওঁলোকক জনাইছোঁ। আৰু অনাগত দিনত চিকিৎসাৰ ক্ষেত্ৰত কোনো ধৰণৰ গাফিলতি আমি সহ্য নকৰিম আৰু যি কেইগৰাকী মেডিকেল কৰ্তৃপক্ষই এইটো বিষয়ত লেবাৰ এক্টৰ মতে যি প্ৰাপ্য আছে সম্পূৰ্ণ পাব লাগে আৰু তেওঁক আমি দেখিব পাইছোঁ কণমানি শিশু, এটা হাতমহীয়া শিশু আছে। পৰৱৰ্তী যি চিকিৎসা হওক, শিক্ষা হওক, প্ৰত্যেকটা ব্যৱস্থা যাতে আমাৰ মেনেজাৰ বা বাগিচা কৰ্তৃপক্ষই গ্ৰহণ কৰিব লাগিব। মহিৰীয়ে কৈছে নাই, মই মেডিকেলত ফোন কৰিলোঁ আৰু মেডিকেলে কোনো ধৰণৰ ব্যৱস্থা নকৰিলে, এইটো কাৰণে আজি এই শ্ৰমিক মৃত্যুমুখলৈ। অনাগত দিনত যদি আমাৰ শ্ৰমিকৰ ওপৰত যদি এনেকুৱা নেগলিজেঞ্চি কৰে, আদিবাসী ছাত্ৰ সন্থা কেতিয়াও বহি নাথাকে। উল্লেখ্য যে বাগিচাখনৰ চিকিৎসালয়ত কৰ্মৰত চিকিৎসা কৰ্মীসকলে শ্ৰমিকক চিকিৎসাৰ ক্ষেত্ৰত গাফিলতি কৰাৰ বহু অভিযোগ উত্থাপিত হৈ অহাৰ পিছত এনে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱাত আচ্ছা আৰু আছাই বাগিচা কৰ্তৃপক্ষক কঠোৰভাৱে সকীয়নি দিয়া পৰিলক্ষিত হয়। পেচেণ্টটো আহিছে প্ৰায় 4টা বজাৰ পাছত আহিছে, ধৰক একজেক্ট টাইমটো মই কৈ দিব নোৱাৰিম, 4:30 ভিতৰত এনেকুৱা হ'ব। আনকনচিয়াছ অৱস্থাত আহিছিলে আৰু কনভালচন হৈ আছিলে। হয়, আমি চাই মেলি যিখিনি আমাৰ বুলি আমি কৰি মেলি লিড দি আছিলোঁ। তেওঁতো ক'ব পৰা নাই, কিন্তু হাজবেণ্ডে তেওঁ শুকান গুৰিত ক'ৰবাত কাম কৰে, তেখেতে যেতিয়া আহি কৈছিলে যে ভৰি হাত টানি আছে, এইটোৱে যিটো আমি কনভালচন ভৰি হাত টানি থকা এইটোৱে হৈছিলে। এইখিনিতো মই পোৱা নাই তেনেকৈ, কোনেও ইনফৰ্ম কৰা নাই, মই এই বিষয়ে একো নাজানো। আমি যেতিয়া পেচেণ্টটো ঢুকালে, লাইনত থৈ আহিলে ডেড বডি, পাছতহে খবৰ পাইছোঁ যে এইটো বাগানত ৰাতিপুৱা কিবা এটা হৈছিলে। দূৰ আদমি থোড়া মেডিকেল যাবি তো এখন 2-3 জন থাকিল, ডাক্তৰ থাকিল, কম্পাউণ্ডাৰ থাকিল, নাৰ্ছ থাকিল, এখন তখে কহব, তুই কহবি উকিয়া কহবি, ও ভালসে নাই দেবে উকিয়া কবি উকিয়া, অকণ তো আমরা কে कहते हैं, অকণ তুই ইকিয়া করতে আমরা ধমকাই দেন, আমাদের বেমারটা বেশি না হবে খুঁয়া
তো ধমকাই দেন এখন পেছে বলো কোনো রকম हम লিখ দেন আমাকে ঠিকই না লাগছে এখন লিখবেন এখন আমাদের যাব মেডিকেল তখন এখন তুই গার্জিয়ান লাগে ডাক্তার তো তোকে লিখবই যখন ডাক্তার না হবে তো কম্পাউন্ডার না হবে তো নাইসকে কহবে তো আমরাকে দেখে ভাল নাই করবে তো কে দেখবে আমরাকে নাই ভালো से নাই দেখেন আড়া আড়িয়ে রহেন 2-3 জন থাকেন যে এখন তো মোবাইল है मोबाइल में टिपा टिपी रखें मैं बेजी लेके जाए रहा इतना बड़ा रहे छुआड़ा हॉस्पिटल है मैं बेजी लेके जाए रहा तो छुआ गिला कर हाला से मैं नाम नहीं सुन पालो से कौन सिस्टर टा लेकर थपड़ाई के चोचमोई के ढुकात रहे छुआड़ा फेंकाई गए हॉस्पिटल असन करे ना भालो से जब तो नहीं ডুমডুমাৰ পৰা ললিত তাঁতী ৰিপৰ্ট নিউজ নেষ্ট।